বৰডুমছাৰ পিতা পুত্ৰক আলফা স্বাধীনে গুলীয়াই হত্যা কৰা সন্দৰ্ভত DY 365ৰ হাতত পৰিছে চাঞ্চল্যকৰ তথ্য যি তথ্যই এতিয়া তোলপাৰ লগাইছে আৰক্ষী মহলতো বৰডুমছাত আলফাৰ 4 দুৰ্ধৰ্ষ কেডাৰৰ অৱস্থিতিৰ কথা আৰক্ষীক গোপনভাৱে জনাইছিল অন্তেশ্বৰ মহন্তই যাৰ বাবেই মহন্ত আৰু তেওঁৰ পুত্ৰক হত্যা কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে স্বয়ং পৰেশ বৰুৱাই কিন্তু অন্তেশ্বৰ মহন্তৰ সেই গোপন তথ্যৰ খবৰ কিদৰে লাভ কৰিলে আলফা স্বাধীনে চোৰাংচোৱাগিৰিৰ বাবে অন্তেশ্বৰ আৰু কৰুণ মহন্তক হত্যা DY 365ৰ হাতত পৰিছে হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য বৰডুমছা দুৰ্ধৰ্ষ আলফাৰ অৱস্থিতিৰ কথা আৰক্ষীক জনাইছিল অন্তেশ্বৰ মহন্তই কিন্তু কিদৰে আলফাৰ হাতত পৰিল অন্তেশ্বৰে আৰক্ষীলৈ প্ৰেৰণ কৰা গোপন পত্ৰ দুৰ্ধৰ্ষ আলফা লহৰ হাজৰিকা ফটানেও মন্টু কাকতি মাধুৰ্য গোহাঁইৰ তথ্য আৰক্ষীক দিছিল যোৱা সোমবাৰে সন্ধিয়া আলফা স্বাধীনৰ গুলীত প্ৰাণ হেৰুওৱা অন্তেশ্বৰ মহন্তই DY 365ৰ হাতত পৰা এই পত্ৰখনেই তাৰ স্পষ্ট প্ৰমাণ কিন্তু প্ৰশ্ন হল শিমলুজান গাঁওৰক্ষী বাহিনীৰ উপসভাপতি হিচাপে অন্তেশ্বৰ মহন্তই বৰডুমছা আৰক্ষীক প্ৰদান কৰা এই গোপন তথ্য কিদৰে ফাদিল হল আলফা স্বাধীনে কিদৰে জানিব পাৰিলে অন্তেশ্বৰ মহন্তই আৰক্ষীক আলফাৰ তথ্য যোগান ধৰাৰ কথা বিগত 15 আগষ্ট আৰু আলফাৰ শ্বহীদ দিৱসত বৰডুমছাৰ বিভিন্ন ৰাজহুৱা স্থানত পহৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল গাঁওৰক্ষী বাহিনীৰ সভাপতি মণি চেতিয়া উপসভাপতি অন্তেশ্বৰ মহন্ত সহ 10 জনক এই সন্দৰ্ভত যোৱা 22 জুলাইতেই লিখিত আদেশ পত্ৰ প্ৰেৰণ কৰিছিল বৰডুমছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই নিৰ্দেশ লাভ কৰাৰ পিছতে স্বাধীনতা দিৱসৰ আগে পিছে বৰডুমছাত এই 4গৰাকী আলফাৰ অৱস্থিতিৰ কথা লিখিতভাৱে জনাইছিল অন্তেশ্বৰে উক্তৰ নাম যি কি আচলতে দুৰ্ধৰ্ষ আলফা কেডাৰৰ নাম লৈ তেখেতে আচলতে এই যি এখন কাগজ লিখিছিল আৰক্ষীলে আৰু সেই কাগজখন লিখিছিল যে নামকেইটা উল্লেখ কৰি তলত লিখিছিলে পুৱা 5:30 বজালৈকে একেলগতে আছিল আলফা স্বাধীনৰ গুলীত নিহত অন্তেশ্বৰ মহন্তই আৰক্ষীক আলফাৰ তথ্য দিয়াৰ কথা অস্বীকাৰ কৰিলেও অঞ্চলটোত আলফা কেডাৰৰ অৱস্থিতি স্বীকাৰ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে কোনো লেটাৰ আমি নাজানো কত লেটাৰ দিয়া নাই কিন্তু সেই এৰিয়া যে মুভমেণ্ট আছে এইটো আমি জানো কিছুমান বাগানতো তেওঁলোকে এক্সটৰ্শন কাৰণে নোটিছ দিছে তো বৰডুমছাত মানে যে মুভমেণ্ট আছে এইটো জানো আৰু অপাৰেশ্যনো চলি আছে কিন্তু বৰডুমছালৈ কিয় আহিছিল আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ লহৰ হাজৰিকা ফটানেও মন্টু কাকতি আৰু মাধুৰ্য গোহাঁই উদ্দেশ্য গোটাঘাট নে আত্মসমৰ্পণ DY 365ৰ হাতত পৰা তথ্য মতে আন এজন দুৰ্ধৰ্ষ আলফা কেডাৰ ময়ূৰ অসমৰ সৈতে ম্যানমাৰৰ শিবিৰৰ পৰা অসমলৈ আহিছিল এই 4 আলফা কেডাৰ কিন্তু আত্মসমৰ্পণৰ বাবে আৰক্ষীয়ে যোগাযোগ কৰা ময়ূৰৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই পুনৰ শিবিৰলৈ উভতি গৈছিল লহৰ ফটা মন্টু আৰু মাধুৰ্য আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে মন্টু কাকতি বৰ্তমানে গুৰুতৰভাৱে অসুস্থ ব্যুৰ ইনপুটৰ সহায়ত নিউজ ডেস্ক ৰিপৰ্ট DY 365